নমস্কাৰ মই চন্দ্ৰপ্ৰভা আৰু আপোনালোকে চাগে ভাবিছে এই ছোৱালীজনী কি কৰি আছে আৰু কিহৰ বাবে প্ৰেক্টিছ চলাইছে আৰু এতিয়া লগালগ দেখিলেই নহয় ইহঁতে কৰবালৈ ওলাইছে আৰু এয়া ইহঁতে ট্ৰেইন উঠি গুৱাহাটী ডাউনটাউন ইউনিভাৰ্চিটি অভিমুখে যাব ওলাইছে আৰু এয়া গৈ পায়ে ইহঁতে ডাউনটাউন ইউনিভাৰ্চিটি অভিমুখে গৈ আছে দেখিছে আপোনালোকে আৰু এয়া আমাৰ সংগীতা এণ্ড প্ৰিয়ংকা আৰু আমি গৈ আছোঁ আৰু আগত এয়া মুস্কানে কিন্তু আগত বহি পূৰা মজা লৈছে এয়া চাই আছে আৰু আমি ৰাতিটো ক'ত থাকিলোঁ আৰু আমি গুৱাহাটীত দুদিনৰ আলহী হৈ এলিজা ৰুমত থাকিলোঁ আৰু এলিজাই আমাক ধুনীয়াকৈ মেকআপ কৰি দিলে এয়া আমি ডান্স কৰিলোঁ মানে আমি একচুৱেলি কিহৰ বাবে প্ৰেক্টিছ চলাইছোঁ আপোনালোকে এতিয়া নিশ্চয় গম পালে SNA আছাম কনফাৰেঞ্চৰ বাবে আমি এয়া প্ৰস্তুতি চলাইছিলোঁ এয়া দেখিছে আৰু এই ডান্সটো আমি পিছৰ এটা ভিডিঅ'ত দিম ধুনীয়াকৈ আপোনালোকে চাবলৈ পাব আৰু চাওকচোন দুদিন কেনেকৈ গ'ল আমি ক'বই নোৱাৰিলোঁ আমি অকল ডান্সৰ বাবেই নহয়